যিজনে তোমাক সঁচাই ভাল পায় তাক কেতিয়াও কষ্ট উপহাৰ নিদিবা, কাৰণ কষ্ট সকলোৰে পৰা পোৱা গ'লেও ভাল পোৱা সকলোৰে পৰা পোৱা নাযায়। দূৰৰ পৰা ভাল পাব পাৰি, যদি ভাল পোৱা মনৰ পৰা হয়। ভাল পোৱাৰ কাৰণে তোমাক ৰোমান্টিক কথা শিকাৰ কোনো দৰকাৰ নাই। যিয়ে ভাল পাব তোমাৰ প্ৰতিটো কথাই তাৰ ভাল লাগিব। অতীতৰ ভুলৰ বাবে এতিয়া নাকান্দিবা, কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য দেখা নোপোৱা কৰি তুলিব। সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাঁচ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈ কণ্ঠবোধ নকৰে। কাৰোবাক যদি তুমি অকণমানো মনত সুখ দিব নোৱাৰা, তেন্তে কাৰো অন্তৰত দুখ দিয়াৰ অধিকাৰ তোমাৰ নাই। সুন্দৰ সেই হাতখন যি হাতেৰে আনৰ বিপদত হাত আগবঢ়াব পাৰে। দুখীয়া কোনো বন্ধু নাই, সঁচা ভালপোৱাৰ কোনো মূল্য নাই। ভালপোৱা এনেকুৱা এটা বেয়া অভ্যাস যিটোৰ কাৰণে মানুহে 1 মিনিট আনন্দ পাবলৈ গোটেই জীৱন কষ্ট সহিব দ্বিধাবোধ নকৰে। সুন্দৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱনটো নষ্ট নকৰিবা, কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ। অহংকাৰ ৰূপৰ ওপৰত নহয়, গুণৰ ওপৰত কৰা উচিত। আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওক কিয়, জীৱনৰ সঠিক আনন্দ ল'বলৈ হ'লে মানসিক অৱস্থা ভাল হ'ব লাগিব। সঁচা ভাল পোৱাটো সেইটোৱে য'ত মিঠা এটা হাঁহিৰ সৈতে লাহেকৈ চৰি ক'লেই সকলো খং নাইকিয়া হৈ যায়। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যাক পাহৰিব নোৱাৰি, আকৌ নিজৰ কৰাৰো অধিকাৰ নাথাকে। কেৱল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়। দেখাত ভাল হ'লেই ভাল মানুহ হৈ নাযায়। ভাল মানুহ হ'বলৈ এটা ভাল মনৰ প্ৰয়োজন। ভাল পোৱা এনেকুৱা এটা জেগা য'ত যোৱাটো বহুতে সহজ, কিন্তু তাৰ পৰা ঘূৰি অহাটো বহুতে বেছি কঠিন। সম্পৰ্ক সকলোৱে তৈরি কৰিব পাৰে, কিন্তু সম্পৰ্ক বজাই ৰখাৰ ক্ষমতা সকলোৰে নাথাকে। সকলো ভাল পোৱাই প্ৰেম নহয়, কিছু ভাল পোৱা বন্ধুত্ব হয়। এজন মানুহে যদি নিজৰ কষ্ট ভালকৈ বুজিব পাৰে, তেন্তে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে কষ্ট নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত আৰু এটাও নাই। অলপ কষ্ট পালে যিসকলে কান্দি দিয়ে সিহঁত বহুত সৰল মনৰ মানুহ হয়, আৰু এই সৰল মনৰ মানুহবোৰেই জীৱনত বেছি কষ্ট পায়। যিজনে তোমাক কন্দুৱাইছে তাক তুমি কন্দুৱাব নাযাবা, বৰঞ্চ তেওঁ যেন ভালে থাকে তাকে প্ৰাৰ্থনা কৰা। যেতিয়া তেওঁ তাৰ ভুল বুজিব পাৰিব, দেখিবা তেতিয়া তেওঁ নিজেই আফচোচ কৰিব। কষ্টবোৰ কি অদ্ভুত হয়নে? যেতিয়া হাঁহি ধেমালিত থাকোঁ তেতিয়া লুকাই থাকে, আৰু যেতিয়া অকলে থাকোঁ তেতিয়া আমাক নীৰৱে কন্দুৱায়। এই পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে পৰিয়ালৰ প্ৰেম, কাৰণ বাকী প্ৰেমবোৰ জীৱনত কিমান আহে কিমান যায় গমকে পোৱা নাযায়। সেই ল'ৰাজনক জীৱনসংগী বনোৱা যাৰ ভৱিষ্যত ভাল, আৰু সেই ছোৱালীক জীৱনসংগিনী বনোৱা যাৰ অতীত ভাল। তিনিটা বস্তু জীৱনত কেৱল এবাৰহে পোৱা যায়: পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে: জন্ম, মৃত্যু আৰু সময়। জীৱনত যাক বেছি ভাল পোৱা বা কেয়াৰ কৰা হয়, দিনৰ শেষত দেখা যায় তাৰ পৰাই সকলোতকৈ বেছি কষ্ট পোৱা হয়। পৃথিৱীৰ নিয়ম বহুতো অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা, দেখিবা সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। আচৰিত এই জীৱনৰ পৰিক্ৰমা। কিছুমানে সুখ বিচাৰি কান্দে, আকৌ কিছুমানে দুখৰ বুকুত কান্দে। কিছুমানে বিশ্বাসৰ কাৰণে কান্দে, আকৌ কিছুমানে বিশ্বাস কৰাৰ বাবে কান্দে। যিবিলাক মানুহে আপোনাৰ কেৱল নিজৰ প্ৰয়োজনৰ সময়তে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত নাৰাখিব। জীৱনত বেয়া পৰিস্থিতি আহিলে ভয় নাপাবা, মনত ৰাখিবা কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মাতেহে আমাক অধিক শিকায়। জীৱনত তুমি তাকেই বিশ্বাস কৰা যিয়ে তোমাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে। পৃথিৱীৰ প্ৰতিটো মানুহৰ জীৱনত দুখ আছে, মাত্ৰ প্ৰকাশ কৰাৰ ধৰণহে বেলেগ। ভাল পোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসতহে আছে। জীৱনত বেছি কিবা বিচৰাৰ কোনো দৰকাৰ নাই, মাথো এনেকুৱা এজন বিচৰা যিজনে মাথো তোমাক বহুত ভাল পাব আৰু বহুত কেয়াৰ ল'ব।
জীৱনত সেই মানুহক কেতিয়াও নাপাহৰিবা যিয়ে তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ সময় নালাগে, কিন্তু ভাল পোৱাটো জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগি যায়।